তাৰপিছত লাগিলেই মোৰ ভিডিঅ' চাই মোলৈ মেছেজ আহিছে যে মই কথা কোৱাত লেজি আৰু মোক কৈছে যে অলপ স্পীডত কথা ক'ব হয় ৰাইট মই লেজি কিন্তু মই ইমান স্পীড কথা ক'ব নোৱাৰোঁ সেইকাৰণে লেজি আৰু মই নিজেও মানে মোৰ ভিডিঅ' চাই মই মানে আমনি পাওঁ মই বাৰু আজি অলপ স্পীড ক'ব চেষ্টা কৰিম ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিনা লাইফ আজি মই আহিছোঁ পথাৰলৈ পথাৰত অহাৰ এটা কাৰণ আছে আজি এসপ্তাহৰ আগত মই লাগিলেই আজি এসপ্তাহৰ আগত মই ইয়াত পটাখৰি অলপ মেলি থৈ গৈছিলোঁ মানে পটাখৰিখিনি আছে নাই মই চাব আহিলোঁ আৰু এই পটাখৰিখিনি মই কেমেৰামেনৰ পুখুৰীত মেলি থৈ গৈছিলোঁ ছেভ হৈ আছে বাৰু এইখিনি খৰি মই মেলি থৈ দিছোঁ এই খৰিখিনি মই নিজে এৰুৱাইছিলোঁ আজি এসপ্তাহমানৰ আগত আৰু 8 পলা খৰি মই এৰুৱাইছিলোঁ সেইদিনা বৰষুণ দি আছিলে মানে ভিডিঅ' কৰা নহ'ল আৰু এই পটা এৰুৱা কামটো যে এই কামটো মই বহুত ভাল পাওঁ আৰু এৰুৱাই থাকোঁতে মায়ে আহি পেলাই হ'ল আমাৰ আৰু বেছি হৈ নালাগে নহয় কেইডালমান হ'লেই হয় বিশেষকৈ আমাৰ ঠাণ্ডা দিনত মানে জুই লগাব লাগে সেইকাৰণে মানে পটাখৰি কেইডালমান প্ৰয়োজন হয় বেছি নহয় কেইডালমান মই নিজে এৰুৱাই লৈ গ'লোঁ আৰু ক'ত মই পটা এৰুৱাইছিলোঁ মই আপোনালোকক দেখুৱাম ব'লক মোৰ লগত বাহ মোৰ বেলেগ ধান হৈছে দেই কাতি মাহৰ ধান কাটি নতুন ধান আইজং পাইজং ইয়াতে মই পটা এৰুৱাইছিলোঁ দেখিছে চাং পটা এৰুৱা চাং অ' বৃষ্টি কেনেকুৱা লাগিছে পথাৰত আহি হা পথাৰত আহি কেনেকুৱা লাগিছে এনেকৈ কোৱা ভাল বুলি কোৱা ভাল লাগিছে কোৱা এই পথাৰ দেখিছা পথাৰ ৰাস্তা ইয়াত পথাৰ ধান দেখিছা এইবিলাক ধান এই ধান হৈ আছে দেখিছা আজি আহি ৰাস্তাত তাই আহি পোৱা নাই নহয় আজি প্ৰথম তাইক দেখুৱাবলৈ মই আহিছোঁ তাই চাওক কি হ'ল তাই চাওঁ এইটো সোমাই গ'ল হা দৌৰ দৌৰিছে দেই ছোৱালীজনী বাবা ঘৰত দৌৰা ঠাই নাই হয় পৰিবা চাবা আকৌ পৰিবা চাবা দেই ইয়াত দৌৰিব আহিবা দেই সদায় হৈ গ'ল আৰু নাযায় দেই ভাগৰ লাগি যাব নহয় হয় ভাগৰ লাগি যাব মোৰ লগত তামোলতী এজনী আহিছে তাইক মই আহিবলৈ লগ ধৰোঁতে তাই কৈছে তামোল এখন লৈ আহিবি তাইৰ কাৰণে এই তামোলৰ টপলা লৈ আহিছোঁ মই ইয়াতে তামোল পাণ চাধা চোন চব আছে এইখিনিত নহয় এইখিনিতে বহিম এইফালে আহা এইজনী তামোলতী পথাৰত কেনেকুৱা লাগিছে ভাল লাগিছে হে এইফালে আৰু আছে পথাৰ এইফালে তোমাক নিনিলোৱে নহয় বেলেগ দিনা নিম দেই আৰু এদিন যাম দেই নহয় তামোল খা তামোল আগে তামোল তাৰপিছত তামোল খাই ল'ম বিস্তি খা মোক লগত বহাইছে কমন তামোল নাখাওঁ নহয় চাই লওঁ এতিয়া মই মানে মোক তামোলখন অকণমান ডাঙৰ লাগে দুখন ল নালাগে এখনেই হ'ব বাৰু মই মানে অকণমান তামোল খালে মানে অকণমান ডাঙৰকৈ খাওঁ
অকণমান তামোলে মানে নহয়, মুখখন অকণমান ভৰিব লাগিব। বেয়া বস্তু খাইছোঁ দেই, চুনখিনি জাৰ আছে দেই, ডাকিব। নামাতো নামাতে তোক, আমনি নিদিবি মোক। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বেছি দীঘল কৰা নাই। বেছি দীঘল ভিডিঅ' দিলে মানে চাব অশান্তি পাৰে, আৰু মোৰো মানে কি হয় ভিডিঅ' আপলোড দিওঁতে মানে বহুত টাইম লাগে, আৰু টাইমটো লাগেই মানে কি আমাৰ ঘৰত নেটৱৰ্ক নাপায়, মই বাহিৰত আহিব লগা হয়, বাটত ৰৈ থাকিব লগা হয়, মানে বহুত প্ৰব্লেম হয়। সেইকাৰণে মানে মই ভিডিঅ'বিলাক চৰ্ট মানে চুটি বনাব চেষ্টা কৰিম। সেইকাৰণে আজি ভিডিঅ'টো মই বেছি দীঘল কৰা নাই, আৰু এতিয়া আজিৰ ভিডিঅ'টো মানে এইখিনিতে মানে শেষ আৰু। তাৰপিছত হ'ব দেই, মই স্পীড কথা ক'ব পাৰিছোঁ নে নাই। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ' চাই থাকিব আপোনালোকে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।